morning, Mechuka. So, আজি হৈছে আমাৰ সেকেন্ড দিনা মেচুকাত আজি আমি ফুৰিবলৈ যাম খোৱাবোৱাখিনি ব্ৰেকফাষ্ট কৰিলো আৰু এতিয়া ফুৰিবলৈ ওলাই আহিছো আৰু ইয়াতে কেইবাটাও মেচুকাত চাবলগীয়া জেগা আছে মই জনামতে গুম্পা আছে গুম্পা মানে যিটো ইয়ালোকৰ বুদ্ধিষ্ট যিবিলাক টেম্পল হয় এইবিলাকক গুম্পা বুলি কয় তাৰপৰা 2 নম্বৰত আছে গুৰুদ্বাৰা আছে 3 নম্বৰতে ইয়াত মেচুকা যিটো লিখা আছে ইয়াতে আৰু সেই জেগাটোলৈ আপোনালোকে যাব পাৰিব সেইটো হৈছে ট্ৰেকিং প্লেচ হয় আৰু ইয়াত ব্ৰিজ আছে আৰু তেনেকুৱা কেভ আছে আৰু আমাৰ পিছফালে অলপ আগতে বৰফ পৰি আছে আমি তালৈ যাবলৈ চেষ্টা কৰিম কিন্তু একজেক্টলি এই মেচুকাখনত বৰ্তমান বৰফ পৰা নাই কিন্তু কালি যিটো পৰিৱেশ হৈছিলে পৰিছিলে ইভিনিং টাইমত অলপ স্নোফল হৈছিলে কালি আমি স্নোফল পাইছিলোঁ কিন্তু ৰাতি যিহেতু বৰ ভিডিঅ' ভাল নহয় আৰু ঠাণ্ডা লাগিছিল সেইকাৰণে আমি নকৰিলোঁ ভাবিছিলোঁ আজিও পাম আমাৰ যিটো হোমষ্টে আছিলে তাৰ বেক চাইডত সেই পাহাৰখনত লিখা আছে মেনচুখা একজেক্টলি এনেকুৱা এটা কাহিনী হয় যদি আপোনালোকে ধৰি লওক বেছি ফগ হয় ৰাতিপুৱা দেখা নাপায় আৰু আমাৰ ইয়াতে অথনি ফগ হৈ আছিলে আমি দেখাই নাছিলোঁ এতিয়া ফটকে ওলাই আহোঁতে দেখিলোঁ ভাল লাগিলে দেখি যিটো মেনচুখা লিখা আছে পাহাৰখনত সেইটো কেতিয়া বনাইছিলে মানে যোৱা বছৰ যিটো ইয়াতে মেচুকা ফেষ্টিভেল পাতিছিলে সলমান খানো আহিছিলে তেতিয়া ফেষ্টিভেলৰ লগত জড়িত কৰি ইয়াত সেই মেচুকা আখৰখিনি লিখা হৈছিলে আপোনালোকে যদি যায় তালৈ ট্ৰেকিং কৰি যাব পাৰে ৰাতিপুৱা সোনকালে যাব সোনকালে গ'লে লাভ হয় কিন্তু আমি নাযাওঁ আৰু বাকীখিনি আমি জেগা চাম একজেক্টলি আমি যি জেগাটোত আছোঁ আপোনাৰ তাৰ এটা বিৱৰণ দিছোঁ গলা গেষ্ট হাউচৰ ফ্ৰণ্টতে পুলিচ ষ্টেচন আছে আৰু ওচৰত SBI ATM আছে SBI কালি পইচা উলিয়ালে নে ক'ত ওলালে ওচৰতে আছে তো তাত আপোনালোকে পইচা উলিয়াব পাৰিব আৰু আচলতে মানুহে মেচুকাখন ভিলেজ বুলি কয় একচুৱেলি মেচুকাখন ভিলেজ নহয় এখন মেচুকাখন এটা ভেলি হয় চ' মেচুকা আণ্ডাৰত কেইবাখনো ভিলেজ আছে আৰু মেইন মানে হৈছে মেডিচিন চু মানে হৈছে পানী আৰু খা মানে হৈছে বৰফ তো বৰফৰ পানী গলি আহি যিটো মেডিচাইন হৈছে সেইটোকে কয় মেনচুখা আৰু সেই প্ৰচলিতভাৱে মেনচুখাটো মানুহৰ মুখত পৰোঁতে পৰোঁতে মেচুকা হৈ থাকে মেচুকা সম্পূৰ্ণ এটা চাৰিআলি হয় ডাঙৰ চাৰিআলি চাইডতে পিছফালে দেখিছে যি এয়া হৈছে স্তূপা এয়া তৈয়াৰ হ'ল আৰু এয়া হৈছে এওঁলোকৰ স্তূপা সময় কম আপোনালোকে আহিলে ভালকৈ চাব ডিটেইলছ চাব একদম মেইন চাৰিআলি যিটো আমি গেষ্ট হেৰিয়ত আছিলোঁ কালি হোমষ্টেত আছিলোঁ তাৰ পৰা অলপ খুব বেছি 100 মিটাৰ নহ'ব আপুনি খোজকাঢ়ি আহিলে পাই যাব ইয়াতে হেলমেট পিন্ধি আহিব হেলমেটটো খুব চেক কৰে তো এয়া চাওক আমাৰ দেশ ৰক্ষাৰ কাৰণে এই এওঁলোক ITBP চলজাৰসকলে ট্ৰেইনিং কৰি আছে হেভি বস্তু ডিঙিত লৈ পেলাই আৰু এখন হৈছে এয়াৰপৰ্ট মানে মেচুকাত থকা এয়াৰফিল্ডখন য'ত গধুৰ বস্তুবিলাক আনি পেলাই মানে হেলিকপ্টাৰত থৈ এইখনেই হয় এখন আৰু আমি এতিয়া আগলৈ গৈ তো আমি হনুমান মন্দিৰ আহি আছোঁ হনুমান মন্দিৰ আহি থাকোঁতে বাটতে স্ন'ফল হৈছে তো স্ন'ফল এয়া আৰম্ভ হৈ গৈছে স্ন' এয়া সত্যকুমাৰী বেছি আকৌ নাযাওঁ পিছত আছে সাংঘাতিক পিছত তো মজা তো বঢ়িয়া স্ন' আৰম্ভ হৈ গ'ল ये देखो भाई लोग अभी 40 कर रहे हैं कैसा लग रहा है भाई बहुत बढ़िया आप लोग कहाँ से आलोंग से ओके मिका अच्छा लगा तो स्टाइल दिवर कारण एक्चुअली मैं चश्मा खुली লৈছো হা তো এতিয়া পিন্ধি লৈছো আৰু অকণ ষ্টাইল দিছো আপোনালোকক ঠাণ্ডা পৰিছে প্ৰথমতে বোলো নেদেখিব পাৰে তো চাওকচোন কেনেকুৱা স্ন'ফল হৈছে সম্পূৰ্ণ এইখিনি পুৰা স্ন'ফল হৈ যায় অ' মাই গড ইমানে ফুটি লাগিছে ঠাণ্ডা মানে বম ঠাণ্ডা কিন্তু ঠাণ্ডা আমি ঠাণ্ডাই পাত্তা পোৱা নাই যে আমাৰ লগত এইটো বেছি আমি আগত গৈ আছোঁ ওপৰত গৈ আছোঁ
স্ন'ফলৰ মাজে মাজে আহি আমি ইয়াৰলং পালোহি ইয়াৰলঙত খুব ধুনীয়া জেগা হয় পৰিৱেশটো ইমান ধুনীয়া হয় ন আপোনালোকে আহিলে গম পাব এই ইয়াৰলঙৰ পৰা যদি আগলৈ যাবলৈ বিচাৰে তেন্তে কি কৰিব লাগিব আপোনালোকে মেচুকাত পাছ ল'ব লাগিব মেচুকাৰ পৰা পুনৰ এটা পাৰ্মিশ্যন ল'ব লাগিব আৰু সেই পাৰ্মিশ্যনত আপোনালোকে তেতিয়াহে লামাঙলৈ যাব দিব ইয়াৰলঙৰ পৰা আগত লামাং আছে লামাংখন হৈছে এটা জেগা তাৰ পৰা চাইনা বৰ্ডাৰটো একদম ওচৰ আৰু কি হৈছে ইয়াৰ পৰা মেকমহল লাইনটো আমাৰ যিখন ইণ্ডিয়া আৰু ধৰি লওক চাইনা যিখন বিভাগ কৰিছে মেকমহল লাইন ইয়াৰ পৰা মিনিমাম 25 to 30 কিলোমিটাৰ আগত সেইখিনি কোৱাৰ পিছত আৰু এটা আপোনালোকৰ জেগা চাব আপোনালোকে মেচুকা য'ত লিখা আছে ট্ৰেকিং কৰিব পাৰে এয়া দাদাক লগ পালোঁ আপোনাৰ ঘৰ হাই মই চিন্ময় ফ্ৰম যোৰহাট তো লখিমপুৰৰ হয় মই নাইচ মিট ইউ ভাল লাগিল দেই ফটোকৈ চব অসমীয়া ইয়াত লগ পাইছোঁ ট্ৰেকিং কৰিব যাওঁতে এওঁৰ অভিজ্ঞতা এওঁৰ পৰা আপোনালোকে জানক কেনেকৈ কি কৰিব সেই জেগাটোত ক'ত যাব লাগে ৰাতিপুৱা আৰ্লি মৰ্ণিং ওলালে ভাল কাৰণ ৱেডাৰটো বহুত বেয়া হয় ইয়াত ফটোকৈ ঠাণ্ডাও পৰে চ' আমি প্ৰায় 8:40 মানত ওলালোঁ 8:40 গৈ পেলাই আমি যিমান পাৰোঁ এৰাউণ্ড 3 hours মান আমি ট্ৰেকিং কৰিছোঁ চ' ষ্টেপ বাই ষ্টেপ ওপৰত গৈ থকা হয় চব বেছি বস্তু লৈ নিব নোৱাৰি হেলিপেড এখনো আছে চ' ৱাটাৰ বটল কেৰি কৰিব লগত চ' যোৱাটো অলপ কষ্ট হয় নামি অহাত কষ্ট নাই চ' এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ হনুমান ফেচ চাবলৈ যাম বাকী তেনেকৈ আমাক জেগা দেখাই যাম ভোকো লাগিছে ৰাতিপুৱাই খোৱা তো আহি আমি মেচুকাত চাব লগা দ্বিতীয়টো ভিউ পইণ্ট বা দ্বিতীয়টো ঠাই পালোহি সেয়া হৈছে হনুমান ফেচ ভিউ পইণ্ট আৰু এই ঠাইটোৰ নাম কিয় হৈছে মই সেইটো কথা কৈছোঁ প্ৰথমে হৈছে এই ঠাইত এই বিশেষ ঠাইটোত এইটো মই প্ৰথমতে দেখাই লৈছোঁ এই ঠাইটোত এটা হনুমানৰ মন্দিৰ আছে এইটো হনুমান মন্দিৰ আছে আৰু এই হনুমান মন্দিৰৰ পৰা মোৰ বেক চাইডত এখন পাহাৰ আছে যিখন পাহাৰত হনুমানৰ মুখমণ্ডলখন তাত পাহাৰত খোদিত কৰা আছে আৰু এই ঠাইটুকুৰাৰ পৰা সেই মুখমণ্ডলখন স্পষ্টকৈ দেখা পায় আৰু দেখাত হনুমানৰ মুখখনৰ নিচিনা লাগে সেইকাৰণে এই ঠাইটো হনুমান ফেচ ভিউ পইণ্ট বুলি কয় একচুৱেলি কি হ'ব আপোনালোকে যেতিয়া আহিব ন মেচুকালৈ আহিলে আপোনালোকে ওপৰৰ পৰা চাই আহিব আপোনালোকৰ জেগাবিলাক দেখি যাব গতিকে কিমান টাইম ক'ত লাগিব তেতিয়া সুবিধা হ'ব তো এয়া হৈছে গুৰুদ্বাৰ তপস্থান গুৰু নানকৰ গুৰুদ্বাৰ হয় আৰু ইয়ালৈ আমি যাম এতিয়া ইয়ালৈ গৈ আমি ভিতৰৰ পৰিৱেশখিনি দেখাম কি হয় কি নহয় গোটেইখিনি দেখাম মেচুকাত চাবলগীয়া দ্বিতীয়টো জেগা হৈছে গুৰুদ্বাৰ তাৰ কাহিনীটো কৈছোঁ 1516 চনত গুৰু নানক এতিয়া তিব্বতলৈ আহি আছিলে আহি থাকোঁতেনে ইয়াৰে মানুহসকলে তেওঁক লগ কৰি ক'লে যে আপুনি ইয়ালৈ আহিছে আমাৰ এই মানুহখিনিকো অলপ সৎ ৰাস্তা দেখাওক তেতিয়া তেওঁলোকে গুৰু নানকে তেখেতে ইয়াতে আহি পেলাই তপস্যা কৰিছিলে আৰু তপস্যা কৰি থাকোঁতে এদিন তেওঁক ভালুকে তাই আক্ৰমণ কৰিছিলে কিন্তু ভালুকটোৱে আক্ৰমণ কৰাৰ ফলত যিটো শিলৰ ওপৰত বহি তেওঁ তপস্যা কৰিছিলে সেই শিলটো অট'মেটিকেলি ওপৰলৈ দাং খাই গৈছিলে আৰু তেতিয়া তাতে কিছুমান গাঁতৰ সৃষ্টি হৈছিলে গোটেইখিনি কথা ইয়াত লিখা আছে মই এনেকৈ আপোনালোকক জনাইছোঁ ননভেজ খাইছোঁ কাৰণে ইয়াত নোসোমাওঁ কিন্তু আমাক ইয়াত খানা খাব মাতিছে ওপৰত খানা খাওঁগৈ ভোক লাগিছে অথনিতে আহিলোঁ খাবলৈ বহিছোঁ আমি য'ত খাইছোঁ আমাৰ কাষেদি নদী এখন বৈ গৈছে এখন নদী ইয়াৰগেটটো আৰু এখন নদী আকৌ চিয়াঙত পৰিছে আৰু চিয়াংখনটো আমাৰ ব্ৰহ্মপুত্ৰত পৰিছে এতিয়া ইয়াৰ পিছত আমি যাম য'ত গুৰু নানকজীয়ে তপস্যা কৰিছিলে তালৈ যাম তাৰ আগত আছে সেই ইফালে আছে অলপ ইফালে য'ত কেভটো আছে তালৈ যাম কেভটো এই দলঙৰ ছাইডতে আছে আপোনাৰ তলৰ পৰা আহিলে কেভটো প্ৰথম পাব আৰু তাৰপিছত বাকীখিনি পাব ট্ৰেকিং কৰি যাব লাগে ওপৰলৈ ৰাস্তাটো সেইটো আমি এতিয়া তালৈ যাম বলক কিন্তু আপোনালোকে ট্ৰেকিংটো কৰি সেই যদি যিটো হেৰি এই গুহাটো আপোনালোকে নাচালে একো অৰ্থ নহ'ব অলপ খালি জোৰ লৈ ল'ব লাগিব খাই বৈ তপস্থান শ্ৰী গুৰু নানক দেৱজী ভাগৰ লাগিছে ন পিছফালে য'ত আছে ইয়াত গুৰু নানকৰ পাগুৰিটো আছে পাগুৰিটো নিচান আছে আৰু চিধা আমি য'ত আহি আছোঁ ইয়াতে সেই কেভটো আছে তো এয়া সুন্দৰ পৰিৱেশ এইবোৰ বিভিন্ন ধৰণৰ ৰাস্তা গোটেইখিনি আহি বঢ়িয়া লাগিছে ভাগৰ লাগিছে ৱাটাৰফলটো পালোঁ ইমান ভাল লাগিছে আৰু এই ৱাটাৰফলটোলৈ কাহিনী আছে কি
এই ৱাটাৰফলটো ছামাৰে হওক বা উইণ্টাৰ হওক এনি টাইম এইটো ফ্ল' হৈ থাকে আৰু যিটো পানী পৰিছে পানীটো হলি ৱাটাৰ হয় এইটো পবিত্ৰ পানী এই পানী যদি মুখ ধুই আপোনালোকৰ পাপ খণ্ডন হয় বুলি কয় তো ধুই লওঁ হয়তো চাগে পাপ কৰিবও পাওঁ ধুই আছোঁ আমি দুজনে শব্দ আপোনালোকে শুনিছে না নাজানো বহুত চিঞৰ আমি নিশি নেকি দেখাইছোঁ সেয়া আৰু এতিয়া মই আপোনালোকৰ য'ত এই কেভটো আছিলে একজেক্টলি সেই কেভটোলৈ যাবলৈ ওলাইছোঁ কেভটো আপোনালোকক দেখাম কেভটোত মানে কি হয় যদি আপুনি যদি পাপ কৰিছে বোলে যদি আপুনি পাপ কৰিছে সেই কেভটো দি আপুনি মানে গ'লে আপুনি ফচি যাব কেভটো খুব বেছি 8-10 মিটাৰৰ ভিতৰে হয় আৰু ছেম এনেকুৱা কেভ আপোনাৰ হেৰিত আছে ভূটানতো আছে ভূটানতো গুৰু পদ্মসম্ভৱাই যিটো তাতচাং লাখাং আছে টাইগাৰ নেষ্ট বুলি কয় তাতো এনেকুৱা কেভেই আছে যিটো শিলৰ ওপৰত গুৰু নানকে তপস্যা কৰিছিলে সেইটো স্পিৰিট ৰক বুলি কয় আৰু এইটোৱে হৈছে শিলটো ইয়াৰ ভিতৰত এটা গুহা আছে শিলটো সমান আছিলে হা যেতিয়া তপস্যা শিল ভালুকটো আক্ৰমণ কৰিব আহোঁতে তেওঁ ঐশ্বৰিক শক্তিৰ কাৰণে শিলটো অট'মেটিকেলি ওপৰলৈ দাং খাই গ'ল এই ইমানখিনি কেই ফুট হ'ব নাজানো প্ৰায় 20 ফুটমান হ'ব আৰু এতিয়া মই গুহাটো পাইছোঁহি চপ্পল জোতা চোতা খুলি যাব লাগিব গুহাটো এয়াই হৈছে এয়া গুহাৰ ভিতৰত এইখিনি ভিতৰত নোসোমাওঁ গুহাটোৰ বিষয়ে দেখাবলগীয়া এয়াই আছিলে যদি মেচুকাত চাবলগীয়া পিছৰটো ভিউ পইণ্ট আছিলে কিন্তু এইটো ভিউ পইণ্ট আৰু যিটো গুৰু নানকৰ যিটো আস্থান আছিলে একেটাই হয় তেওঁ ইয়াত তপস্যা কৰিছিলে কিন্তু সেইটো গুৰু নানকৰ গুৰুদ্বাৰ হয় আৰু ইয়াত তপস্যা কৰিছিলে এয়া তো এইটো আপোনালোকে চাবলৈ আহিব পাৰে চালে আহিলে আপোনালোকৰ কিছুমান কথা জানিব আৰু যদি হয়তো যদি পাপ কৰিছে পাপো খণ্ডন হ'ব আৰু ইয়াৰ পিছত মই তাৰ পিছৰ ভিউ পইণ্টলৈ লৈ যাম এতিয়া ৰিটাৰ্ণ হওঁতে মই এই দৃশ্যটো এফালৰ পৰা উল্টা ফালৰ পৰা আহোঁতে দেখা পালোঁ ধুনীয়া লাগিছে তো ভাবিলোঁ আপোনালোকক দেখাওঁ সেইকাৰণে এইফালে হৈ পেলাই দেখাইছোঁ কিছু বঢ়িয়া আৰু ইয়াত ৰাইডিং কৰা মানে এটা আমেজেই বেলেগ কিছু বঢ়িয়া লাগিছে চ' আহিব নিশ্চয় আহিব পুনৰবাৰ কৈছোঁ লগৰ চবকে মিছ কৰিছোঁ ঘৰৰ সকলো পৰিয়ালকে মিছ কৰিছোঁ জেগাটো ইমান ধুনীয়া তো একবাৰ অহাত নাই সকলো অহাত নাই বেছি ভাল লাগিলে মানে কৈছো না মানে পুৰা জন্নতখন দেখি গৈছো নিচিনা লাগিছে মানে ইমান ভাল লাগিছে নিচিনা জেগা পোৱা নাই কিছু জেগা মেচুকা কিন্তু বঢ়িয়া জেগা দেই আল্টিমেট জেগা আহিব চবে চাব হয়তো চাগে মই কেমেৰাত বৰ ভালকে দেখাব নাই জনা চাগে কিন্তু যদি মানে ফুল প্ৰফেচনেল যদি মানুহ আহে নহয় ইমানেই ধুনীয়াকে আপোনালোকক দেখাব তেতিয়া গম পাব মই বৰ্তমান যিখন নদীৰ ওপৰত আছো নদীখন হৈছে চুপালা নদী আৰু ইফালে যিখন ভিলেজ দেখিছে সেইখন হৈছে চিংবিৰ আৰু এইফালে যিখন দেখিছে ভিলেজ এখন হৈছে চোৰাং ডেম আৰু পৰিৱেশটো কিছু বঢ়িয়া লাগিছে নে কিছু মানে সাংঘাতিক বঢ়িয়া লাগিছে মই বুজাব পৰা নাই ভাষাৰে আৰু মোৰ পিছফালে দেখিছে যিখন এখন আছে হিমালয় পাহাৰ গোটেই মই একচুৱেলি আমি হিমালয় পাদদেশতে আছোহি এখন গোটেইখন হিমালয় পৰ্বত হয় হিমালয় পৰ্বতৰ অংশ এই নদীখনে গৈ চিয়াং নদীত পৰিছে আৰু এই চিয়াং নদীখন গৈ পেলাই আমাৰ তাত ব্ৰহ্মপুত্ৰত পৰিছে ব্ৰহ্মপুত্ৰখনো কেইবাখনো নদীয়ে লগ হৈ পেলাই বনিছে ৰাতিও হৈছে আমি এতিয়া যাওঁগৈ আৰু বাকী এইখিনি যাওঁতে দৰ্জিংটো কাইলৈ আমি চাই যাম বুদ্ধা ষ্টেচু আছে আজি নহ'ব আৰু ইয়াত অল্ড গংপা আছে নিউ গংপা আছে সেইফালে আছে আৰু ইয়াত আপোনালোকক ক'লো বাকী জেগা কেইবাটাও আছে বাকীখিনি আমি নাচাওঁ চব মানে চব নেদেখাওঁ কিন্তু যিমানখিনি আপোনাক চাবলগীয়া মেইন জেগাকেইটাহে দেখাম গংপা চাই ইমান মানে আমি ভাল নাপাওঁ বা আপোনালোকে হয়তো ভাল নাপাব চ' ভিডিঅ'টো ইয়াতে আজি এতিয়া সামৰিছোঁ চ' বাইলাক আপোনালোকক কাইলৈ লগ পাম ঠিক আছে বাই বাই ইয়াৰ পিছত আৰু এটা এপিছড বনাব লাগিব আৰু সেই এপিছডটো বনালেহে গোটেই মেচুকা জাৰ্ণি ডিটেইলছটো মই আপোনালোকক ক'ব পাৰিম গতিকে আপোনালোকে আগৰকেইটা এপিছডত যেনেকৈ মোক মৰম দিছে মোৰ ভিডিঅ'বিলাক চাইছে লাইক কৰিছে কমেণ্ট কৰিছে ঠিক তেনেকৈ যিটো আহিবলগীয়া এপিছড সেইটো যাতে আপোনালোকে ভালদৰে চাই মেলি কমেণ্ট কৰে আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰে আগৰকেইটা যদি আপোনালোকে ভিডিঅ' চোৱা নাই আই বটনত ওলাব পাৰে নহ'লে ইয়াতে ইন স্ক্ৰীণত 4টা বক্স ওলাব পাৰে সেইকেইটা বক্সত আপোনালোকে ক্লিক কৰি চাব পাৰে তো আজিলৈ এইটো পাৰ্ট সামৰিছোঁ নেক্সট এপিছডত অতি সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই আৰু আপোনালোকক সকলোকে নতুন বছৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিলোঁ দেই